ব্লগ বনাওঁ ওলাই যাম তেন্তে। মষ্টৰ পৰা এফালে ওলাই আহিছোঁ। এটা প্লেন আছিলে এফালে যোৱাৰ, তো লগত বহুতদিনা প্লেনিং চলিও আছিলে আৰু মই আগৰ ভিতৰত কৈছোঁৱে যে যাবলগীয়া আছিলে এফালে বুলি। তো আজি তাৰ কাৰণে ওলাই আহিছোঁ। এতিয়া ইয়াত ইমান একো কথা নকওঁ, চিধা গৈ জেগাত লগ পাইছোঁ। বাট ডাঙৰ একদম পূৰা বৰষুণ দিছে ডাঙৰ, তো অহাত অলপ খেলি মেলি হৈ গ'ল। আৰু এতিয়া আমি বিশেষকৈ যিটো বস্তু চাব গৈছিলোঁ, তো সেইটো বস্তু আছে নাই এতিয়ালৈকে আমি কনফাৰ্ম নহয়, তাত গৈহে গম পাম। কাৰণ দুদিনমানৰ আগলৈকে আছিলে আৰু দুদিনমানৰ আগত যিহেতু বৰষুণো দিলে, তো তাৰ কাৰণে নাথাকিবও পাৰে, মানে চান্সটো খুব কম। আৰু বাকী ৰাস্তা দেখিছে একদম পূৰা খালী, কাৰণ 5 বজাৰ পৰা কাৰ্ফিউ খুলিছে লাহেকৈ। আৰু এইকেইদিন অলপ SOPটো অলপ বদলি হৈছে, তো এইকেইদিন অলপ জাম লাগিছে, কিন্তু তাৰ আগত আৰু নাছিলে। আৰু বাকী গৈ থাকোঁ বৰষুণ লাগিলে। যিডোখৰলৈ আহিছিলোঁ, তো ফুলখিনি মই হোৱা মতে সেই হ'ল। আচলতে এজাৰ ফুলি আছিলে, তো সেইটোকে তোমাক দেখাম বুলি আহিছিলোঁ। তো ইমান বৰষুণত তিতিলোঁ সেইটো কাৰণে, কিন্তু ফুলখিনি মানে সময়টো বেছি হৈ গ'ল, আমাৰ হাতত দেৰি হৈ গ'ল মানে। তো অলৰেডি ফুলখিনি ফুলখিনিতো শেষ হৈ গ'ল। এতিয়া ৰাস্তাৰ ওচৰতে চাহ তাহ খোৱা হৈ গ'ল। আৰু তো ইয়াতে আহি অলপ সৰু সুৰাকৈ পিকনিক টাইপৰ হৈ গ'ল ৰাতিপুৱাই। আৰু ৰাতিপুৱা আজি পূৰা সোনকালে অহা হ'ল, তো আগতে কৈছোঁৱে মই ভিডিঅ'ত। তো বাদ বাকী ইয়াতে দুটামান চিনেমেটিক ল'ম, তো তোমাক সেইকেইটা চেক কৰা। আগলৈ এনেকৈ ভাল ভিডিঅ' দিব চেষ্টা কৰিম। এইকেইদিন একো ভাল কণ্টেণ্ট নাই, কাৰণ চবেই গম পায় দেশৰ যি পৰিস্থিতি হৈ আছে, চবফালে যি হৈছে। আৰু ইয়াত মাস্ক পিন্ধা নাই, মানে ইয়াত মানুহ চানুহ ভিৰ ভাৰ নাই, তো গাড়ী চাড়ী ইমান নাই, সেইকাৰণে মাস্ক পিন্ধা নাই। তো বাকী পাব্লিক জেগা গ'লে মাস্ক এনে পিন্ধি আছোঁ। এক্সপ'জাৰ তো ইয়াত চিনেমেটিকৰ কথা ওলাইছে। আমাৰ ভাস্কৰ দাই সুধিছে, সেইটো আমাৰ ভাস্কৰ দাই সুধিছে প্ৰক্ষিপ্ত মাস্ক ইম্পৰ্টেণ্ট বৰ্তমান হাতত নাই, মানে কাৰণ ইয়াত ভিৰ নাই ন, তই কাৰো কোনো যদি ভেকচিনেশ্যন তই নহয় অকল কলিতা হয়। তো ভেকচিনেশ্যন স্লট বিচাৰি আছোঁ, কিন্তু পোৱা নাই। পৰিৱেশটো ইমান ঠাণ্ডা হয় ইয়াৰ কাৰণে, এইফালে ইমান ভিৰ ভাৰো নাই এতিয়া বৰ্তমান সময়ত। আৰু আজাৰখিনি ফুলি আছে, তো সেইটো লাগিছে অলপ অলপকৈ আছে। আচলতে মই যিমান ড্ৰোন শ্বট চাইছিলোঁ, তো ড্ৰোন শ্বট বহুত ধুনীয়া লাগিছিলে এজাৰখিনি। আৰু সেই টাইমত মানে পূৰা এজাৰ ফুলি আছিলে, ইমান গাড়ী ঘূৰাও নাছিলে। এইকেইদিন আকৌ লাহেকৈ খুলিছে, 2-3 দিন হৈছে। আৰু আমাৰ সঁচাকৈ অহা বহুত দেৰি হৈ গ'ল। তাকে যদি পাওঁ ড্ৰোন শ্বট দিম লাষ্টত চবতকৈ। আৰু ইয়াত মানে ফটো চটো উঠা হৈ গ'ল। তো এজাৰ ফুলা দেখি বেজাৰ কিয় কৰোঁ, পিছফালে এজাৰ ফুলি আছে, বছ এজোপাই আছেগৈ ভালকৈ। আৰু বাকীখিনি প্ৰায় শেষেই হৈ গ'ল। তো এজোপাই শেষৰখিনি বুলি কয় নহয় মানে, তো শেষৰখিনি আৰু এইখিনি। তো বাদ বাকী ইয়াৰ পৰা যাব লাগে এতিয়া, আৰু সময় হৈ গৈছে, আমাৰ অহা বহুত সময় হৈ গ'ল। তো ইয়াৰ পৰা যাওঁ। এইফালে পথাৰ পূৰা পানী হৈ আছে, আৰু এইফালে এজাৰ ফুলি আছে। চ' লেটছ গো। মনি মৰমৰে ভাৰ কিমান জুখিব কোনে, সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে। স্মৃতি কোমল বালি চাপৰিত সময় শিশু হৈ খেলে, সাধু কথা উহনি হৈ উমলে। এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে
ফুটুৱাই প্ৰাণ বাৰুদৰ গানে এখন ক্লান্ত নদীৰ সীমনাত হাহাকাৰ এখন ক্লান্ত নদীৰ সীমনাত হাহাকাৰ উমতি নিশাৰ আকাশত গিৰিজোৰ জিলিকিছে নক্ষত্ৰ সাৱতীয় লেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিশ্চিত্ৰ এটি দুটি ক্ষণ গতি ফুৰে মালতী সৰি পৰে নক্ষত্ৰ দাদা পাই কোন দিশে হেৰুৱালি বাট হেৰুৱালি অস্তিত্ব So guys, আজি ভিডিঅ' বেছি মানে আৰু অন্য টপিক